গুড ইভিনিং এভৰিৱান। আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ফিজিক্স অৰ্থাৎ এইচএছ সেকেণ্ড ইয়াৰৰ পদাৰ্থ বিজ্ঞানৰ সেকেণ্ড পাৰ্টত তোমালোকৰ কোনকেইটা চেপ্টাৰ ইম্পৰ্টেণ্ট হয় বা কোনকেইটা চেপ্টাৰৰ পৰা কুৱেশ্যন আনসাৰ আহে বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আনসাৰ আহে, শ্বৰ্ট আহে নে লং আহে, সূত্ৰ আহে নে কি আহে, আজি এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি ক'ম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা যাতে তোমালোকক মই যিখিনি বস্তু ক'বলৈ বা বুজাবলৈ চেষ্টা কৰোঁ সেইখিনি ভালদৰে বুজি পোৱা। ভিডিঅ'টোৰ মেইন টপিক আগবঢ়াৰ লগতে যদি তোমালোকে অনাগত দিনবোৰত চৰকাৰী মেডিকেল কোৰ্চৰ লগত জড়িত পাঠ্যক্ৰমৰ আপডেটবিলাক টাইম টু টাইম পাবলৈ বিচাৰা ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে তলত দেখিবা যাতে আহিবলগীয়া ধৰণৰ খা খবৰ টাইম টু টাইম পাই থাকা। ভিডিঅ'টোৰ মেইন টপিক আগবঢ়াৰ লগতে যিবিলাক চিৰিয়াছ ষ্টুডেণ্টে ভিডিঅ'টো বৰ্তমানলৈ চাই আছে আৰু তোমালোকে BSc নাৰ্ছিং বা ডি ফাৰ্ম SSC BHSৰ অন্তৰত এণ্ট্ৰেন্স এক্সামিনেশ্যনত এপিয়াৰ হ'বা, তোমালোকে আমাৰ এই বুকখন পাৰচেছ কৰিব পাৰা। এই বুকখনৰ ভিতৰত টোটেল 1500তকৈ বেছি ইম্পৰ্টেণ্ট চেপ্টাৰৰ MCQ টাইপৰ কুৱেশ্যন আনসাৰ আছে, য'ত ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ইনক্লুড আছে, ইংলিছ এণ্ড আছামিজ বোথ মিডিয়াম। এই বুকখন লোৱাৰ পিছত আমাৰ ফালৰ পৰা কিছুমান এডিশ্যনেল বেনিফিটও দিয়া হ'ব। বেনিফিটখিনিৰ বিষয়ে যদি জানিব বিচাৰা বা ই বুকখন ল'বলৈ মন আছে, দেন ডেছক্ৰিপশ্যন বক্সত এটা বাই লিংক দিয়া আছে। যেতিয়া তোমালোকে বাই লিংকত ক্লিক কৰিবা তাৰপিছত তোমালোকে আমাৰ অফিচিয়েল হোৱাটছএপ পেজত ৰিডাইৰেক্ট হ'বা। তাত গৈ চিম্পলি ক'লে হ'ল যে আই নিড BSc নাৰ্ছিং ই বুক বা আই নিড ডি ফাৰ্ম ই বুক, যাক যোনখন ই বুক লাগে সেইখন ই বুকৰ বিষয়ে ক'লে তাত তোমালোকক গোটেইখিনি বস্তু কৈ দিয়া হ'ব। আৰু তাৰপিছত ক'লে হ'ল যে প্লিজ এক্সপ্লেইন পে'মেণ্ট প্ৰচেছ বা এনেকুৱা ধৰণৰ কৰিলে গোটেইখিনি কৈ দিয়া হ'ব। চ' যিবিলাকে চিৰিয়াছ হয় ভিডিঅ'টো চাই আছা তোমালোকে ল'ব পাৰা। প্ৰাইজ অনলি 179 rupees হয়। ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামতে পাই যাবা। চ' দেৰি কিহৰ, বাই কৰি লোৱা, লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স। চ' এতিয়া কওঁ যে তোমালোকৰ এইচএছ সেকেণ্ড ইয়াৰৰ ফিজিক্সৰ সেকেণ্ড পাৰ্টৰ কোনকেইটা চেপ্টাৰ ইম্পৰ্টেণ্ট হয়। চ' ফিজিক্সৰ সেকেণ্ড পাৰ্টত প্ৰায় তোমালোকে ক'ব পাৰা যে 7টা চেপ্টাৰ আছে। চ' 7টাৰ ভিতৰত যিটো প্ৰথম চেপ্টাৰ আছে, এই চেপ্টাৰবিলাকৰ নামটো মই যিখন কিতাপত আছোঁ এই কিতাপখনত নাই, বাট তাৰে ভিতৰত তোমালোকে চেপ্টাৰবিলাকৰ নামবিলাক মনত ৰাখিবা। নৱম অধ্যায় অৰ্থাৎ চেপ্টাৰ নম্বৰ 9, এই চেপ্টাৰটো সিমান ইম্পৰ্টেণ্ট নহয়, নলেজ পাৰপাছৰ বাবে চাব পাৰা, কিন্তু সিমান কুৱেশ্যন আনসাৰ হোৱা দেখা নাযায়, কাৰণ এইটো এটা লং টেইল কুৱেশ্যনৰ এনসাৰ হয় বা এইটো এটা লং টেইল চেপ্টাৰ হয়, শ্বৰ্ট টেইলৰ ইয়াত কুৱেশ্যন নাই। চ' ইয়াৰ পিছত কিন্তু যিটো চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 10, এই চেপ্টাৰটো কিন্তু ইম্পৰ্টেণ্ট হয়। পোহৰৰ যিবিলাক তৰংগৰ সূত্ৰ আছে সেই সূত্ৰবিলাক কিন্তু আহে। তাৰে পিছত 11 নম্বৰ চেপ্টাৰটো ইম্পৰ্টেণ্ট হয়। এই চেপ্টাৰটোৰ পৰা ইলেক্ট্ৰনৰ নিৰ্গমন, আলোক বিদ্যুতৰ প্ৰভাৱৰ সূত্ৰবিলাক অহা দেখা যায়। চ' যিবিলাকে চিৰিয়াছ বৰ্তমানলৈ পঢ়া নাই এই চেপ্টাৰটো ডেফিনেটলি এবাৰ হ'লেও চাই যাবা, কাৰণ এই চেপ্টাৰটোৰ পৰা সূত্ৰবিলাক সৰু সৰু সূত্ৰবিলাক অহা দেখা যায়, যে কোনটো সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল, এই সূত্ৰটো কোনে বনাইছিল বা এই সূত্ৰটো ভুল নে শুদ্ধ, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে। চ' চাই যাবা। চ' ইয়াৰ পিছত আছে তোমালোকৰ 12 নম্বৰ যিটো চেপ্টাৰ, 12 নম্বৰ চেপ্টাৰটো ইম্পৰ্টেণ্ট নহয়, সেইটো তোমালোকে স্কিপ কৰিব পাৰা, কিন্তু নলেজ পাৰপাছৰ বাবে যদি তোমালোকে চাবলৈ বিচাৰা তেন ডেফিনেটলি চাব পাৰা। চ' ইয়াৰ পিছত আহে তোমালোকৰ 13 নম্বৰ চেপ্টাৰ, এই চেপ্টাৰটো কিন্তু ইম্পৰ্টেণ্ট হয়। নিউক্লিয়াছৰ আকাৰ বা নিউক্লিয়াছৰ যিবিলাক সূত্ৰ আছে বা নিউক্লিয়াৰ যিবিলাক বল আছে, নিউক্লিয়াৰ বলৰ সূত্ৰ বা গতিৰ সূত্ৰ, এনেকুৱা ধৰণৰ যিবিলাক সূত্ৰ আছে এই চেপ্টাৰটোৰ ভিতৰত সেইকেইটা কিন্তু অহা দেখা যায়। চ' যিবিলাকে বৰ্তমানলৈ অৰ্থাৎ ফিজিক্সৰ একোৱেই হোৱা নাই, এটলিষ্ট তোমালোকে এই চেপ্টাৰটো আৰু তাৰে পিছত থকা 14 নম্বৰ চেপ্টাৰটো এই দুটা চাই যাবা, কাৰণ এই চেপ্টাৰটোৰ পৰা কুৱেশ্যন আনসাৰ অহা দেখা যায়, যে ধাতু, পৰিৱেশী আৰু অপৰিৱেশী অৰ্থাৎ ছেমি কণ্ডাক্টৰ সূত্ৰ কোনটো বা কোনটো সূত্ৰ কেনেকুৱা ধৰণৰ ইমপ্লিমেণ্টেশ্যন হয়, যিবিলাক ফৰ্মুলা থাকে মেইনলি সেইবিলাক এবাৰ হ'লে চাই যাবা। চ' ইয়াৰ পিছত আহিল তোমালোকৰ 15 নম্বৰ চেপ্টাৰ, এই চেপ্টাৰটো সিমান এটা ইম্পৰ্টেণ্ট নহয়, এইটো চেপ্টাৰ স্কিপ কৰিব পাৰা, কাৰণ এইটো চেপ্টাৰত অনলি লং টেইল কিৱৰ্ড বা ডেছক্ৰিপশ্যন টাইপৰ যিবিলাক অৰ্থাৎ বহলাই লিখা টাইপৰ কুৱেশ্যন আছে সেইবিলাক অহা দেখা যায়। চ' ইমান এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু তোমালোকক মই যিকেইটা চেপ্টাৰ ইম্পৰ্টেণ্ট বুলি কৈছোঁ চেপ্টাৰ নাম্বাৰকেইটা ভালদৰে মনত ৰাখি তোমালোকে নিজৰ বুকখনত সেইখিনি চেপ্টাৰ পঢ়ি ল'বা। চ' আজিলৈ মানে যদি কাৰোবাৰ কিবা ডাউট থাকিল, প্ৰশ্ন থাকিল, তোমালোকে কমেণ্ট ছেকশ্যনত আহি কমেণ্ট কৰি সুধিব পাৰা। আৰু নেক্সট ভিডিঅ'টো কোনখন টপিকৰ ওপৰত লাগে বা কোনটো চেপ্টাৰৰ ওপৰত লাগে বা কোনখন ছাবজেক্টৰ ওপৰত লাগে কমেণ্ট কৰি জনাবা। যদিহে কমেণ্টটো ভেলুৱেবল হয় ডেফিনেটলি মই তাৰ ওপৰত এটা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। আৰু যদিও কোনোবা ভিডিঅ'টো এতিয়ালৈ চাই আছা আৰু তোমালোকে ই বুকখন ল'বলৈ মন কৰা, ডেছক্ৰিপশ্যন বক্সত বাই লিংক দিয়া আছে, তাৰ পৰা বাই কৰি ল'ব পাৰা। চ' আজিলৈ মানে জয়।